নমস্কাৰ সকলোকে বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমে ক'বলৈ ওলাইছোঁ মোৰ যিটো ফেচবুক একাউণ্ট আছিল এতিয়া মোৰ ফেচবুক পেজ নহয় ফেচবুক একাউণ্টটো পৰা মাজুলী হিমন্ত সেই পেজটোত যোৱাকালি এটা মানে পোষ্ট আপলোড কৰিছিলোঁ নীলোৎপল কলিতা মাজুলী ফুলনিৰ আচলতে নীলোৎপল কলিতা সেই নীলোৎপল কলিতাৰ অসুখ হৈ পেলাই গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হৈ আছে বৰ্তমান ঠিক সেই নীলোৎপল কলিতাক আপোনালোকৰ অকণমান মৰমৰ প্ৰয়োজন আপোনালোকৰ সহায়ৰ প্ৰয়োজন আৰু তাৰ বাবে নীলোৎপল কলিতাৰ দেউতাকে দিন হাজিৰা কৰি খোৱা মানুহ তেওঁৰ ভাগৰ বেংক একাউণ্টটো নাই সেয়েহে খুৰাকৰ বেংক একাউণ্টৰ ডিটেইলছ মই এই তলত লিখি দিছোঁ সেইটোত আপোনালোকে অকণমান সহায় কৰক আৰু যিটো ফেচবুক পেজ পোষ্ট ভাইৰেল হৈছে নীলোৎপলৰ ভিডিঅ' সৈতে তাৰ অকণমান আপোনালোকক দি দিছোঁ চাব সকলোৱে আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰী মহোদয়ক অকণমান সহায় কৰক।